17 साल की जवानी बोलेला मुके झांसी रानी আপুনি ওচৰতে মোৰ তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল ঋষি গাইছ আজি মই আছো যুধিষ্ঠিত মনত আৰু ইয়াতে হৈ আছে গীতালি বাৰ গান এটা শ্বুটিং মোৰ আগৰ ভিডিঅ'ত যদি চাইছে গম পাইছে আপোনালোকে গীতালি বাক লগ কৰা মানে গীতালি বাৰ চানচিৰানি গান এটা আহি আছিল গতিকে সেইটো গানৰ আজি ভিডিঅ' শ্বুটিং হ'ব গুৱাহাটী যুধিষ্ঠিত মনত গতিকে এটা শ্বুটিং হৈ আছে মই আহিটো আপোনালোকক দেখাই আছো একদম ক'ত কি হয় একদম সকলোবোৰ আপোনালোকক দেখাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকক বলক আৰু ইফালে ইয়াৰ কৰিছে ৰিয়ানদাই একদম মেকআপ কৰি আছে আৰু নবীন দা মেকআপ কৰিছে নবীন দা আগতে লগ পাইছিলো বাৰু এনেও ধুনীয়া মোৰ জনৰে গান চিং হয় গতিকে ফালিব লাগে আৰু পূজাৰ একদম পুৰা আপোনালোকে নাচিব পাৰিব চানচিৰানি পুৰা পূজাৰ একদম আপোনালোকে নাচিব একদম গানটো শুনিব কেনেকুৱা খবৰ ক'ব লাগিব ভাষা নাই আৰু গীতালিদাৰ গান গীতালিদাৰ গান ৰিয়ানদাৰ মেকআপ নেকি গতিকে আপোনালোকে যদি ৰিয়ানদাক মানে মাতিব পাৰে মেকআপ কৰিবৰ কাৰণে নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া আছে আৰু ইয়াত যুধিষ্ঠিত মনৰ ভিতৰত পুৰা একদম বেকগ্ৰাউণ্ডৰ কাৰণে কাম কৰি আছে কাৰণ গানটো ৰুমৰ ভিতৰতে শ্বুটিং হ'ব পুৰা বেকগ্ৰাউণ্ডৰ কাম আপোনালোকে কৰি আছে পুৰা একদম চাক আৰু ওপৰত পুৰা লাইটিং শ্বুটিং আৰু নেক্সট লেভেল আৰু আহি পেলাই অনন্যা বাই বনাই আছে ব্লগ আৰু অনন্যা বাই ব্লগত মানে অলপ মোৰ চেনেলটোৰ কথা কৈ দিলে আৰু আপোনালোকে চাক আৰু এইজন এজন ইউটিউবাৰ হয় ঋষি কাশ্যপ এইজন অনন্যা বা আজি ওচৰৰ পৰা লগ পাইছোঁ খবৰ কেনেকুৱা তোমাৰ মোৰ আছে একদম পুৰা মজা কাৰণ আপুনি ওচৰতে মোৰ ওচৰত বাকী আজি মানে গীতালি বাৰ গান এটা কৰিব আহিছে অনন্যা বা চানচিৰানি আগৰ ভিডিঅ'টোত আপোনালোকক দেখা পাইছে গীতালি বাই মোৰ ভিডিঅ'ত কৈছোঁ চানচিৰানি গান এটা আহি আছে গতিকে আজি অনন্যা বাই ডান্স কৰিব আপোনালোকক চাব আৰু নাই বহুত ধুনীয়া ছেট বনাইছে দেখুৱালা ন ছেটটো ইমান ধুনীয়া মোৰ দেখিবলৈ নাৰ্ভাছ হৈ গৈছোঁ ইমান ধুনীয়া ছেট কিবা হ'ব গানটো ইমান ধুনীয়া গীতালিদাইটো এনেও ধুনীয়াই গায় আৰু আপোনালোকে জানি গোটেইকেইটা গান আহি দিছে পাই আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম ধামাকা হৈ যাব আপোনালোকে ডান্স কৰিব চাব আজি লাইভ দেখাম আপোনালোকক আৰু জনাব কমেণ্ট কৰিব কেনেকুৱা লাগিছে আৰু ভিডিঅ'টো চাব লাগিব পিছত ইয়াত চাব লাগিব আৰু অনন্যা বাই চেনেল এটা খুলিছে গতিকে চাব কি বুলি আছে নামটো কি বুলি অনন্যা কাশ্যপ বুলি আছে অফিচিয়েল লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে চাব আৰু এইবাৰ আহি পেলাই ভিডিঅ' আপোনালোকে দেখা পাইছে মোৰ ভিডিঅ'ত আগতে খবৰ কেনেকুৱা একদম মজা আজি মানে আকৌ লগ পালোঁ গীতালি বাৰ গান এটা চানচিৰানি গান এটা আজি শ্বুটিংটো হ'ব আপোনালোকক আগতে কৈছে গানটোৰ কথা গতিকে আজি যুধিষ্ঠিত মনত শ্বুটিং হ'ব এতিয়া শ্বুটিংটো মানে গধূলি হ'ব না দেই নাই এতিয়া 12টা বাজিলে দিনৰ 12টা বাজিলে মেকআপ চেকআপ কৰি আছে 12টা 1টা বাজিলে একদম আছো আৰু লাষ্টলৈ থাকিব ভাল লাগিব আৰু আহি পেলাই গীতালি বা আহিয়ে মেকআপ কৰাত ব্যস্ত আৰু গানটো পায়ে ধুনীয়াকৈ গাইছে বলকচোন বলক কিবা কিবি হ'ব বলক আৰু এইবাৰ মোৰ লগত গীতালি বা আৰু গানটোৰ মেইন মালিক হৈছে ফোনটো আহি আছে গানটো একচুৱেলি বহুত দিন হ'ল গানটো অডিঅ'টো কৰা নাছিলোঁ কৈ দিছিলোঁ মই তেতিয়া লকডাউন কৰিছিলে সেইকাৰণে মই আৰু গানটো মানে কৰা নহ'ল এনেকৈ তাৰপিছত ভাবিলোঁ যে মেলডি এটা দিওঁ পূজাৰ আগে এনেকৈ ভাবিলোঁ তাৰপিছত নাই বোলো বহুত দিন অলপ আইটেম নাম্বাৰ বহুত দিন কৰাও নাই আৰু যি চেল্ফি ৰাণী হওক বা চাকিৰা হওক সেয়াই কৰিলোঁ মেলডিত পৰে এটা আইটেম নাম্বাৰ হিচাপে মই যিহেতু বহুত বেছি আইটেম নাম্বাৰেই গাই থাকোঁ মেলডিটো গাওঁ যদিও আইটেম নাম্বাৰবিলাক ষ্টেজৰ কাৰণে বা আমি যেতিয়া গাবলগীয়া হয় তেনেকুৱা ধৰণৰ গীতে বেছিকৈ ৰাইজে অনুৰোধ কৰে গতিকে ভাবিলোঁ যে এবাৰ আৰু ফাৰ্ষ্ট টাইম মই এটি বাগানীয়া গীত মোৰ কণ্ঠত মানে ফাৰ্ষ্ট টাইম মই বাগানীয়া এটি গীত গাইছোঁ এনেই মঞ্চত গোৱা যায় আগৰ গীতবোৰ কিন্তু নিজৰ হিচাপে ফাৰ্ষ্ট টাইম বাগানীয়া এটি গীত কৰিছোঁ ঝান্সী ৰাণী আৰু গানটো লিখিছে সুৰ কৰিছে ধৰণ তাঁতী মিউজিক আমাৰ ডাইৰেক্টৰ সুমিত সাগৰ সকলোৱে গতিকে তেনেকৈ মই গাইছোঁ মিক্সিং কৰিছে আমাৰ দিগন্ত বৰদলৈ দিগন্ত দাই গতিকে অতি সোনকালে ৰাইজৰ আগত আগবঢ়াই দিম আৰু আশা কৰোঁ যেনেকৈ মোৰ আগৰ গীতবোৰ মোক মৰম দিছে আশীৰ্বাদ দিছে তেনেকৈ এই গীতটি ল'ব বুলি আশা কৰিছোঁ কাৰণ এইটো আইটেম নাম্বাৰ অকল নাভাবিব মই নাচিম শকত কাৰণে হাঁহেও বাৰু সেইকাৰণে বেলেগ এগৰাকী লৈ লৈছোঁ বাৰু গানটো অলপমান গাই দিব নেকি অলপ আচ্ছা ৰবা চুলি কৰি তাইকে দেখো লৈ যাব हाय मोर 17 साल की जवानी बोलेला मुके झांसी रानी हाय मोर 17 साल की जवानी बोलेला मुके झांसी रानी क्यों मुके हाय बोले क्यों मुके लैला बोले क्यों मुके हेला
के प्यार मांगे क्यों के लैला बोले क्यों के प्यार मांगे हाय मोर सतना साल की जवानी बोले लामो की झांसी रानी একদম বাৰ সুন্দৰ কণ্ঠ আপোনালোকে মন চুই যাব আৰু বাৰ এটা পুৰা মোৰ ফেভাৰেট গান প্ৰীতি ভৰা গান প্ৰীতি ভৰা গানটো প্ৰীতি ভৰা সপোনৰে গাথা শুনাচোনে মৰাহি তুমি মই হৈ মৰিম ঘূৰাই পৃথিৱী গৰি গৰি বসবা মুকুতে গৰিছে জনম জনম মুৰে হোৱা হেঁপাহ জাগিছে বুকুতে প্ৰীতি ভৰা সপোনৰে গাথা শুনাচোনে মৰাহি মজা 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 শান্তিনী গানটো শুনিব আৰু শ্বেয়াৰ টেয়াৰ কৰিব পুৰা একদম একদম চবেই দিলো দেই যিমানে চাই আছে যিমানখিনি ফেন ফলোৱিং আছে আমাৰ ৰাইজৰ আৰু এতিয়া হ'ব শ্বুটিং আৰম্ভ তাৰ আগতে গীতালি বেয়াতে পূৰা একদম ধূপ চুপ জ্বলাই পূজা চূজা কৰি লৈছে যাতে শ্বুটিং ভালে ভালে যায় সেই কামনা নাই আৰু এইটো ভিডিঅ' কিন্তু সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ' আহি আছে গোটেই গানটো বিহাইণ্ড দ্য চিন যদি আপোনালোকৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো তোমালোকে চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই টাইপ কৰিব তো আজিলৈকে আহিলোঁ